হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি গৈ আছোঁ কয়গুছি বজাৰলৈ। কয়গুছি বজাৰখন আপোনালোকক দেখুৱাম। দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আৰু মোৰ মামাই গৈ আছে কয়গুছি বজাৰলৈ। দেৰি নকৰি বলক যাওক। মায়া বজাৰ শ্বপিং মল খুলিছে নতুনকৈ। কয়গুছি বজাৰত আহিলে ইয়াতে শ্বপিং কৰিবলৈ পাৰিব। যিকোনো ধৰণৰ বস্তু আছে। এই শ্বপিং মলৰ ভিতৰলৈ যাম, চাওঁ কেনেকুৱা ভিতৰত। শ্বপিং মলৰ ভিতৰলৈ সোমাই যাওঁ, আহক। আমাৰ গাড়ীখনত তেল নাই, তেল ভৰাই লওঁ। আৰু গাড়ী এনেকুৱাই ডিপুখন পালোঁ। তো গাইজ, আমাৰ গাড়ীখনত তেল ভৰোৱা হ'ল। এতিয়া আমি কয়গুছিত থকা এখন কলেজ দেখুৱাম। গাইজ, এইটো হৈছে লয়াৰ আছাম একাডেমি কয়গুছিত থকা। ইভাগে আছে হোষ্টেল, লয়াৰ আছামৰ হোষ্টেলবিলাক ইয়াতে আছে। বিল্ডিং গাইজ, গাড়ীকো কিবা কল এতিয়া আমিও কিবা খাই লওঁ বলক। তো গাইজ, এনেকুৱাকৈ খাই ল'লোঁ। আৰু কয়গুছিত আহিলে কয়গুছিৰ ফটো আছে পাণ দোকান। পাণ দোকানত পাণ খাব, মজা লাগিব। কয়গুছিত আহিলে আপোনালোকেও খাবলৈ চেষ্টা কৰিব, খাব। ফাইনেলি কয়গুছি পালোঁ। আৰু এইটো হ'ল কয়গুছি বজাৰ। এইটো হ'ল কয়গুছি বজাৰ। আৰু ইয়াতে হ'ল বাছ ষ্টেণ্ড, অটো ষ্টেণ্ড। আৰু গাইজ, কয়গুছি জামে মছজিদ পালোঁ। গাইজ চাওক।